নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁৱত তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ লগতে প্ৰতিটো আঞ্চলিক সমিতিয়ে বঙাইগাঁৱত উলিয়াই এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। আজি এই ধৰ্ণা কাৰ্যসূচীত আছুৰ মন্তব্য কেপ অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন চলাই যাব। অসম চুক্তি মৰ্মে 1971 চনৰ 25 মাৰ্চৰ পিছৰ কোনো বিদেশী অসমে জাপি নলয়, এই কথা স্পষ্টভাৱে জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থায়ো ইয়াত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এটাই কথা, আমি কেব নামানো। অসম চুক্তি মতে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো বিদেশীৰ বোজা অসমে নলয়। ছাত্ৰ সন্থাই কেতিয়াও আপোচ নকৰে। বিজেপি চৰকাৰে যিমানে জোৰ প্ৰয়োগ কৰি হ'লেও এই বিল জাপি দিব খোজে, আমি আছুই কেতিয়াও মানি নলওঁ, অসমৰ ৰাইজে মানি নলয়। গতিকে বিজেপি চৰকাৰক আমাৰ এই বিক্ষোভৰ দ্বাৰা আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত এনেকুৱা বিল যদি জাপি দিব খোজে, তেতিয়াহ'লে অনাগত দিনত আকৌ অসম আন্দোলনৰ সূচনা হ'ব পাৰে। গতিকে সাৱধান কৰি দিছোঁ বিজেপি চৰকাৰক। হয়, আজি বঙাইগাঁও জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা একেটা সময়তে উত্তৰ চালমৰা আঞ্চলিক ছাত্ৰ সন্থা, অভয়পুৰী আঞ্চলিক ছাত্ৰ সন্থা, বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা একেটা সময়তে কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই কেব বিৰোধী কাৰ্যসূচী